এটা এটাকৈ হৈ যাওক এজনে মানুহ 3.5 বছৰত কিমান কৰিব লাহে লাহে সব কৰি কৰি গৈ আছো হাইৱেটো তাৰ নিয়ম হ'ল যে এতিয়া এলাইনমেন্ট হৈ গ'ল এতিয়া এস্টিমেট হ'ব এস্টিমেট হোৱাৰ লগে লগে ল্যান্ড একুইজিশন আদি হ'ব 1.5 বছৰ মানটো লাগিব কিন্তু এবাৰ হৈ গ'ল আৰু এতিয়া হেতু মানে হোৱাৰ পথত ওলাই আহিল আৰু নিযুক্তিটো সকলো জায়গাত হৈয়ে আছে য'ত যেনেকে পোষ্ট আছে আৰু এই বছৰটোত মই ভাবো যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইন্টমেন্ট হ'ব মই কালিহে যাম কেম্পেইনৰ কাৰণে কালি আৰু পৰহি তাতে গম পাম গ'লে হ'বই এই ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰই ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2টা দিন আগত 2টা দিন পিছত কেতিয়াবা হৈ যায় হায়াৰ সেকেন্ডাৰী পৰীক্ষা যিদিনাখনে শেষ হ'ব পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন মুখটো কোনে লগেই পোৱা নাই দেখোন মাত আকৌ কথা বাৰ্তা পাতো এনে কিয় মুছলমান মানুহবিলাকক বদনাম কৰিব লাগে অসমতো কোনো আপত্তি কৰা নাই এতিয়ালৈকে এনে কিয় বদনাম কৰি থাকিব লাগে আজিকালি দিনত কোনে 3টা বিয়া কৰাব বিচাৰে আজিকালি কোনো মুছলমান মানুহে এটাৰ ওপৰত বিয়া নকৰাই হয় নহয় গতিকে এইবিলাক দাবী উত্থাপন কৰিলে মানুহৰ মনত সন্দেহে হয় যে কবা 2-3টা হৈ আছে নেকি কিন্তু মইতো এইবাৰে আমি যিবোৰ জৰীপ তৰীপ চলি আছে আজিকালি মুছলিম মানুহৰ মাজত 3টা বিয়া কৰা 2টা বিয়া কৰা বহুত নাইয়ে বুলি ক'ব পাৰি হ'ব বাবা হৈ গ'ল এছেম্বলিত বিল হ'ল গভৰ্ণৰে অনুমোদন জনালে এতিয়া ৰাষ্ট্ৰপতিৰ সহিৰ কাৰণে গৈছে 3-4 মাহ লাগিব এইটোতো আইনো পাছ হৈ গ'ল দেখোন এতিয়া বিক্ৰী আৰু ক'ত হ'ব 5 কিলোমিটাৰ বাহিৰৰখিনি হ'ব ভিতৰত আৰু তাৰ স্থানীয় মানুহে বিক্ৰী বাৰ্তা হ'ব আৰে নামনি অসমতে দেখোন গুৱাহাটী আছে গুৱাহাটী কোকৰাঝাৰ নলবাৰী এইবিলাক দেখোন সব ৰাজধানীয়ে হৈ আছে গতিকে নামনি অসমত গুৱাহাটী আছেই দেখোন হয় নহয় এটা তেওঁলোকে 100 বৰ্ষ ভৱন এটা বনাব খুজিছে মই প্ল্যান এস্টিমেটটো বনাব দিছো আলাপ আলোচনা কৰিলো সেপ্টেম্বৰ আজি মই কৈ আহিছো হ'ব স্থানত থাকিলেই হ'ল আৰু এইবিলাক মুঠতে সব মিলা মিছা কৰি চলি থাকিলেই হ'ল দেশখনত অশান্তি হ'ব নালাগে অমংগল হ'ব নালাগে বাকি যোন প্ৰথম দ্বিতীয় তৃতীয় যি হয় হৈ থাকিব আৰু এতিয়া সেইটো আমাৰ পাৰ্টিৰ প্ৰেসিডেন্টে ঠিক কৰিব মোৰটো মেইন কথাটো শান্তি থাকিব লাগে